সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই ৰেডি হৈ গ'লোঁ এতিয়া কলেজলৈ। আৰু আজি ৰ'দটো বহুত চোকা, কাৰণ আজি 3 দিন ধৰি বৰষুণ দিয়ে আছে। আজি সেইকাৰণে একদম ফুল পাৱাৰ হৈছে। বাকী ভিডিঅ'টো চাই থাকক। স্কুললৈ ওলাওঁতে যিহেতু লৰালৰি হয়, সেইকাৰণে মায়ে ভাত ভাজি বনাই দিলে, সেয়া খালোঁ। ফাইনেলি ওলাই হৈ গ'ল, মায়ে পেনো গাঁঠি দিলে আৰু এতিয়া যাওঁ। কিন্তু কলেজত ভিডিঅ' কৰিবগৈ নোৱাৰিম, কাৰণ আমাৰ কলেজত মোবাইল নিয়াটো এলাউ নহয়। গতিকে বাকীখিনি চাই থাকক। বাই বাই। ফাইনেলি আহি পালোহি, এতিয়া ওলালোঁ টাউনলৈ বুলি। মা আৰু মই যাম। গতিকে ব'লকচোন চাই যাওঁ ভিডিঅ'টো। আহি পেলাই আমি ব্ৰহ্মপুৰতে দোকানত সোমালোঁ। বস্তু কেইটামান ল'ব লগা আছিলে আৰু লৈ থৈ পেলাই এয়া মা আৰু মই টেম্পুত গৈ আছোঁ। মানুহ নায়েই। এতিয়া ব'লকচোন চাই থাকক ভিডিঅ'টো। এতিয়া আমি মা আৰু মই টাউন পালোহি। তেনেকুৱাতে বৰষুণো আহিলে। বৰষুণ অহাৰ কাৰণে আমাৰ প্ৰায়ভাগ বজাৰ কৰাই নহ'ল। তথাপিও কেইটামান বজাৰ কৰিব লগা আছিল, যিহেতু সেইকেইটা কৰিলোঁগৈ। আৰু মা আৰু মই এয়া টমটমতে বোলো আমি বিশাললৈ যাওঁগৈ। ইয়াত যিহেতু একো কাম নহ'লে, সেইকাৰণে আমি বিশাললৈ গ'লোঁ। এয়া দেখিছেনে আজি কিমান ভিৰ। আজি মানে প্ৰায় সন্ধিয়া টাইমত ভিৰ হয়েই। মা আৰু মই ল'ব লগা যিখিনি আছিল ল'লোঁ, কিন্তু কাউণ্টাৰত গৈহে মনত পৰিছে কেইটামান বস্তু থাকি গ'ল। সেইকাৰণে আকৌ মই ল'বলৈ গৈছোঁ। এতিয়া চব বজাৰ কৰি হৈ গ'ল। তাৰ পৰা ওলাওঁতেই বৰষুণে পালে। গাড়ীখন পালোঁ বুলিহে, নহ'বা তিতিলোহেঁতেনেই। সন্ধিয়াও হ'ল, যিহেতু দেৰিকৈও আহিছিলোঁ, সেইকাৰণে সন্ধিয়াই হৈ গ'ল। এতিয়া ব'লকচোন ঘৰৰ অভিমুখে যাওঁ। অৱস্থা দেখিছেনে? তিতিবুই আমি দুইজনী জুলুই জুপুই। আৰু এতিয়া ভাগৰো লাগিছে, যিহেতু কলেজ গ'লোঁ। কলেজ যোৱাৰ আগত মই আজি দেখুওৱা নহ'ল, কিন্তু কাপোৰ এসোপামান ধুলোঁ, যিহেতু 3 দিন ধৰি বৰষুণেই দি আছিল। ৰাতিপুৱা ৰ'দ দেখি পেলাই ক'ব নোৱাৰা হয় কাপোৰ এসোপামান ধুলোঁ। তাৰপিছত কলেজ গ'লোঁ। কলেজৰ পৰা আহি আকৌ টাউন গ'লোঁ। এতিয়া ভাগৰো লাগিছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ শেষলৈকে চাই থকাৰ বাবে। মা বাই।